हादरनि गुबुन गुबुन ओनसोलजों लोगोसे क'क्राझार जिल्ला खुंथायनि बानजायनायावबो मिरुआरियै खुंनाय जायो हादरनि 75थि सुबुंखान्थि सानखौ। क'क्राझार नोगोरमानि क'क्राझार सोरखारि जौसिन गेजेरारि आरो थांखिबां फरायसालिनि गेलेग्रा फोथाराव जानाय 75थि सुबुंखान्थि सानाव हादरारि फिरफिलाखौ बिरहोयो बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा। সীমান্তৰ জনসাধাৰণৰ মাজত নিৰাপত্তা ভাৱ জগাই তোলাটো আমাৰ অন্য অগ্ৰাধিকাৰ বিষয়। সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগে সকলো আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমাত জিলাক সঠিক পথ নেটৱৰ্কেৰে সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ সৈতে থকা সীমান্ত মতানৈক্য দূৰ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিক লাভ কৰা হৈছে। আলফা ডিমাছা আদিবাসী চুক্তি আৰু শান্তি প্ৰতিষ্ঠা কৰা ইতিমধ্যে এটা নতুন বাতাবৰণ সৃষ্টি কৰিছে। ঐতিহাসিক চুক্তি স্বাক্ষৰৰ লগে লগে অসমত শান্তিৰ এক নতুন যুগৰ সূচনা হৈছে। 2023 চনৰ 29 ডিচেম্বৰত নতুন দিল্লীত স্বাক্ষৰিত আলফা চুক্তি হ'ল দশক ধৰি চলি থকা বিদ্ৰোহৰ অন্ত পৰাৰ এক সফল প্ৰক্ৰিয়া। একেদৰে 2023 চনৰ 27 এপ্ৰিলত স্বাক্ষৰিত ডিমাছা চুক্তি খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষা প্ৰদান, সাংস্কৃতিক ইতিহাস সংৰক্ষণ, অৰ্থনৈতিক উন্নয়নৰ লাভান্বিত কৰাৰ লক্ষ্যৰে ডিমাছা জনগোষ্ঠীৰ এক আকাংক্ষাৰ প্ৰতীক। বিটিআৰ শান্তি চুক্তি 2020ৰ সফলতাৰ পিছত শেহতীয়াকৈ স্বাক্ষৰিত হোৱা আদিবাসী শান্তি চুক্তিয়ে আদিবাসী জনগোষ্ঠীৰ বিশেষকৈ অস্ত্ৰ শস্ত্ৰ ৰাখি মূল সুঁতিত যোগদান কৰা যুৱক যুৱতীসকলৰ অগ্ৰগতি নিশ্চিত কৰিব। বাল্য বিবাহৰ বিৰুদ্ধে পদক্ষেপ। বাল্য বিবাহ মানৱ অধিকাৰৰ গুৰুত্ব উলংঘন। ইয়াৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু 8,800ৰো অধিক অভিযুক্তৰ বিৰুদ্ধে 5,347টা গোচৰ ৰুজু কৰিছোঁ। ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান। শক্তিশালী বিশেষ টাস্ক ফৰ্চে নিষিদ্ধ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। জাল নোটৰ অবৈধ প্ৰচলন, অবৈধ সোণৰ বেহা, বন্যপ্ৰাণীৰ সৰবৰাহৰ ক্ষেত্ৰত বিশেষকৈ টাস্ক ফৰ্চৰ অভিযান অব্যাহত আছে। অৰুণোদয় আৰু ৰেচন কাৰ্ড ড্ৰাইভ অসমত চলি আছে। মহিলা মহাশক্তিৰ উজ্জীৱিতকৰণ দেশৰ উন্নয়নৰ অন্যতম চালিকা শক্তিৰূপে আমি বিবেচনা কৰিছোঁ। সেয়েহে মহিলাসকলৰ সৰ্বাংগীন অৰ্থ-সামাজিক বিকাশত আমি বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। আজি আত্মসহায়ক গোটৰ আন্দোলন জন আন্দোলনলৈ ৰূপান্তৰ হৈছে আৰু মহিলাসকলে অৰ্থনৈতিক স্বাৱলম্বিতাৰ স্বাভিমানেৰে জীয়াই থকাৰ লগতে ৰাজ্যৰ অৰ্থনীতিলৈ ইতিবাচক বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে। এই মাহৰে 16 জানুৱাৰীৰ পৰা কালিলৈকে অৰ্থাৎ 25 জানুৱাৰীলৈকে ৰাজ্যখনত বিভিন্ন সমষ্টিত 10,73,449খন নতুন ৰেচন কাৰ্ড বিতৰণেৰে 42,85,745 গৰাকী হিতাধিকাৰীক উপকৃত কৰা হৈছে। 1 লাখ নিযুক্তিৰ দিশত মিছন ফৰ প্ৰভাইডিং 1 লাখ জবছ যুৱ শক্তিৰ বিকাশৰ মূল চালিকা শক্তি ৰূপে গঢ়ি তুলিবলৈ কৰা আমাৰ চৰকাৰৰ প্ৰয়াস কথা নতুনকৈ দোহৰাৰ নিশ্চয়কৈ প্ৰয়োজন নাই। প্ৰতিশ্ৰুতি মতে কাম কৰাৰ আদৰ্শ ধৰি ইতিমধ্যে 88,547টা চাকৰি পদবী নিযুক্তি সম্পন্ন কৰা হৈছে। জনজাতি সম্প্ৰদায়ৰ ভূমিপত্ৰ। অসমৰ ভূমিপুত্ৰসকলৰ তেওঁলোকৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰাৰ নৈতিক দায়িত্বৰ প্ৰতি সদাসস্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছন ভূমিপুত্ৰ আঁচনি গ্ৰহণ কৰিছিল। ভূমিপুত্ৰসকলৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান প্ৰক্ৰিয়াৰ সৰলীকৰণেৰে তেওঁলোকৰ আবেদন পত্ৰসমূহ
ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰি এক অভূতপূৰ্ব অধ্যয়ন ঘোষণা কৰিছে। মিছন ভূমিপুত্ৰৰ অধীনত আজি আমাৰ ভূমিপুত্ৰসকললৈ অনলাইন ব্যৱস্থা কোনো কাৰ্যালয়ত নোযোৱাকৈ নিজৰ ঘৰতে নথি সুলভ কৰাৰ এক অন্যতম মাধ্যম হিচাপে আৰম্ভ কৰা হৈছিল মিছন বসুন্ধৰা। মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত লাভ কৰা অভূতপূৰ্ব সঁহাৰি আৰু সফলতাৰ পিছত মিছন বসুন্ধৰা 2.0 আৰম্ভ কৰা হৈছিল। মিছন বসুন্ধৰা 2.0ৰ অধীনত লাভ কৰা 13,39,605খন আবেদনৰ ভিতৰত 2,26,934 গৰাকী আবেদনকাৰীৰ আবেদন নিষ্পত্তি কৰা হৈছে। কৃষি খণ্ড কৃষকসকলৰ উৎপাদিত সামগ্ৰী প্ৰাপ্য মূল্য নিশ্চিত কৰাৰ চৰকাৰে এক অন্যতম দায়বদ্ধতা। যোৱা বছৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিম্নতম সমৰ্থন মূল্য MSPৰ প্ৰতি কৃষকসকলে জনোৱা সঁহাৰি আধাৰত এইবাৰো চৰকাৰে ধান ক্ৰয় কৰাৰ বাবে প্ৰতি কুইণ্টেল 2,183 টকা নিম্নতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰিছে। বৰ্তমান ৰাজ্যখনত 179টা ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে 7.4 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই ব্যৱস্থা মধ্যভোগী বিলুপ্তিকৰণেৰে কৃষকসকলৰ মাজত উৎসাহ বৃদ্ধি কৰিছে। কৃষকৰ প্ৰতিটো ক্ষেত্ৰত প্ৰতি কৃষকৰ আগ্ৰহ চৰকাৰে যোৱা বছৰে সৰিয়হৰ ক্ৰয়ৰ নতুন পদক্ষেপ গ্ৰহণ কৰিছিল। আপোনালোকে জানি ভাল পাব যে যোৱা 2022-23 ৰবি বৰ্ষৰ ৰবি খেতিৰ সময়ত মূল্যৰ সমৰ্থন ব্যৱস্থাৰ অধীনত 1,002.35 মেট্ৰিক টন সৰিয়হ ক্ৰয় কৰাৰ ফলত 344 গৰাকী কৃষকৰ উপকৃত হৈছে। কৃষি যান্ত্ৰিকৰণ নিশ্চিত কৰিবলৈ ইতিমধ্যে 75টা গাঁও পৰ্যায়ৰ ফাৰ্ম মেচিনাৰী বেংক স্থাপন কৰা হৈছে। শস্যৰ বহুমুখীকৰণ আৰু পৰিপুষ্টিজনিত বিকল্পসমূহৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো মিলেট মিছন আৰম্ভ কৰা হৈছে। আমাৰ ৰাজ্যখনত উৎপাদনমুখী ক্ষেত্ৰত বিপ্লৱৰ জয়যাত্ৰা, ইয়াৰ লগতে যুৱ শক্তিক নেতৃত্বৰে উন্নয়ন, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ, ক্ৰীড়া সাংস্কৃতিক ইতিমধ্যে খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম, ইয়াৰ লগতে খিলঞ্জীয়া আৰু জনজাতিৰ বিশ্বাস জিফেইট 2023 বৰ্ষৰ 16 জুলাইত 18টা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক অনুষ্ঠান আৰু 73খন খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক উপাসনাস্থলীৰ বাবে সাহায্য মজুৰি আগবঢ়োৱা হৈছে। দুলাৰাই বাথৌ গৌতম অল বাথৌ মহাসভাক একেদিনাই সাহায্য মজুৰি আগবঢ়োৱা হয়। অলপতে সমূহীয়া প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত কালীচৰণ ব্ৰহ্ম সেৱা আশ্ৰম সাহায্য মজুৰি আগবঢ়োৱা হয়। আমি সকলোৱে জানো যে বড়োলেণ্ড চৰকাৰখন 2020 চনত আমি UPPL, BJP আৰু GSPৰ চৰকাৰ গঠন কৰাৰ পিছত আমাৰ মূল লক্ষ্য আছিলে শান্তি প্ৰতিষ্ঠা কৰা, নিৰাপত্তা প্ৰদান কৰা আৰু ইয়াৰ লগতে সমন্বয় কৰা। আজি আমি 3টা বছৰৰ পিছত বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। বড়োলেণ্ডত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে এতিয়া দিনে নিশাই শান্তিৰ এটা বাতাবৰণ সকলো অনুভৱ কৰিছে আৰু ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত বহুখিনি সময় আমাৰ এই অঞ্চলৰ বড়োলেণ্ডৰ লগতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বহুখিনি অঞ্চলত হিংসাৰ এটা পৰিৱেশ বিৰাজ কৰিছিলে। কিন্তু বড়োলেণ্ড অঞ্চলত
আমাৰ যিসকলে বড়োলেণ্ড অঞ্চল শান্তি বিচাৰিছে সেই সংগ্ৰামীসকলৰ লগত ভাৰত চৰকাৰ অসম চৰকাৰ আলোচনা কৰি আজি শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।